আজিৰ পৰা কেইদিনমান আগত আমাৰ বিপিন চাওদাং ককাইদেউৰ পুখুৰীত বৰশী প্ৰতিযোগিতা হৈছিল, য'ত নেকি বহুতে অংশগ্ৰহণ কৰিব পাৰিছিল, বহুতে পৰা নাছিল। তেনে এখন প্ৰতিযোগিতা পুনৰ পতা হৈছে, য'ত নেকি প্ৰথম পুৰস্কাৰ 1 লাখ টকা ৰখা হৈছে যদিহে আপুনি সকলোতকৈ ডাঙৰ মাছটো উঠাব পাৰে, আৰু দ্বিতীয় পুৰস্কাৰ ৰখা হৈছে আপোনাৰ 50,000 টকা, তৃতীয় পুৰস্কাৰ ৰখা হৈছে 25,000 টকা। আৰু আপোনালোকে আহিব পাৰে আৰু আহি বৰশী টোপাই সকলোতকৈ ডাঙৰ মাছটো উঠাই প্ৰথম পুৰস্কাৰ নাপালে ছেকেণ্ড পুৰস্কাৰ নাপালে তৃতীয় পুৰস্কাৰ, আৰু মাজত কেইবাটাও পুৰস্কাৰ ৰখা হৈছে, য'ত নেকি পুৰস্কাৰ 5,000কৈ ৰখা হৈছে। ক'ত কেনেকৈ কি কৰিলে এই খেলখনৰ টিকেট বুকিং কৰিব পাৰিব সকলোবোৰ জনাম। যিহেতু জোনবাই নামৰ এটা ক্লাবে এইখন প্ৰতিযোগিতা আনিছে, তেওঁলোকৰ লগতো দুআষাৰ কথা পাতো। ইয়াত বহুতো ৰুল নিয়ম নীতি আছে আৰু ৰুল নিয়ম নীতিও আপোনালোকক জনাম। হাই হেল্ল' নমস্কাৰ গাইছ, মানে মোৰ অসমবাসী ৰাইজ, মই দুলৰাজ অসম, চাই আছে আপোনালোকে দা AS22 ৰিভিউ। আৰু যিটো মই পুখুৰীৰ কথা কৈছিলোঁ, আৰু পুখুৰীটো হৈছে এইটো প্ৰায় 12 বিঘাৰ পুখুৰী হয়, আৰু লোকেশ্যনটো আপোনালোকক এবাৰ জনাই আছোঁ। লোকেশ্যনটো জনাই আছোঁ মানে এইফালে ককাইদেউ আছে, জনাই দিবচোন, সকলোৱে লোকেশ্যনটো জানিব বিচাৰিম। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ অন্তৰ্গত হয় এইডোখৰ হ'ল আমাৰ খুটাপৰা গাঁও। এইফালে ককাইদেউ আছে, পিছফালে ককাইদেউৰ পৰা জানিব বিচাৰিম। মানে ধৰক আপোনালোকৰ ফাৰ্ষ্ট পুৰস্কাৰ কি দিয়া হ'ব? আমাৰ ফাৰ্ষ্ট মুঠতে খেলখন 2 লাখ টকা হ'ব। 2 লাখ টকাৰ ফাৰ্ষ্ট পুৰস্কাৰ আছে 1 লাখ, ছেকেণ্ড আছে 50,000, থাৰ্ড আছে 25,000, আৰু 5টা আছে পুৰস্কাৰ 5,000কে। মুঠতে খেলখন 2 লাখ টকাৰ হ'ব। 2 লাখ টকা। আৰু এইফালে দেখিবলৈ পাইছে ফিচাৰী এটা নহয় দুটাকৈ ফিচাৰী আছে। এইফালে আমাৰ ককা আছে। ককা কি কি মাছ আছে বাৰু ইয়াত? ৰৌ, বাহু, চিতল। আৰু ফিচাৰীটো মই এবাৰ দেখাই দিছোঁ। এইফালে আপোনালোকে দেখিবলৈ পাইছে প্ৰায় বহুত ডাঙৰ ফিচাৰী হয়। অকল মই এইটোকে দেখাইছোঁ, এটা আগত আছে ফিচাৰী, আৰু সেইটো বহুত ডাঙৰে ফিচাৰী। আৰু মাছ ইয়াত এনেই কিমান কেজি ওজনৰ মাছ আছে? প্ৰায় 6-7 এনেকে 9 মানলৈকে আছে। আৰু যদিহে আপোনালোকে সকলোতকৈ ডাঙৰ মাছটো ধৰিব পাৰে, কিমান পাব পুৰস্কাৰ? 1 লাখ, 1 লাখ টকা। 1 লাখ আৰু আপোনালোকে পাব 1 লাখ টকা। আৰু দ্বিতীয় পুৰস্কাৰ 50,000, 50,000। পুৰস্কাৰ কেইটালৈকে দিয়া হৈছে? পুৰস্কাৰ আমি ফাৰ্ষ্ট ছেকেণ্ড 8টা আছে টোটেল। একেবাৰে শেষৰ আমি 5টা প্ৰাইজ আমি 5,000কে দিছোঁ। আৰু ফিচাৰীটো এইফালে দেখিবলৈ পাইছে, প্ৰায় চফা কৰা হ'ব চাগে নহয়? ফিচাৰীটো চফা কৰা হ'ব বাৰু, প্ৰায় বহুত ডাঙৰ ফিচাৰী এইফালে দেখিবলৈ পাইছে। টোটেল এনে কিমান মান মাছ আছেগে? পোনা মাছ 90 কেজি মেলা আছে। ফিচাৰী ইয়াত এটা দেখিবলৈ পাইছে, আৰু আগত এটা আছে। আৰু ফিচাৰীৰ কাষতে এইফালে দেখিবলৈ পাইছে বেনাৰ লগাই থোৱা আছে। আৰু এইফালে প্ৰথম পুৰস্কাৰ আপোনালোকে দেখিবলৈ পাইছে নগদ 1 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 50,000 টকা, তেনেকৈ পুৰস্কাৰ লিখা আছে। আৰু আহিব পাৰে মাছ ধৰা প্ৰতিযোগিতা। আৰু এইটো ফিচাৰী কোনডোখৰত আছিলে বুলি কৈছিলে ককাইদেউ? সেইটো আগত ন? সেইফালে আগত এটা ফিচাৰী আছে, সেইটো দেখুৱাই আছোগে। আপোনালোকে টিকেট লিমিট এনে কিমান মান ৰাখিছে? ইয়াতো আমি 300 ৰাখিছোঁ। 300 ৰাখিছে। 300 বিক্ৰী হয়। হাইষ্টটো হাইষ্ট হ'লে 350 মান। 350 মান হ'বগে। আৰু টিকেট প্ৰায় বহুখিনি টিকেট বিক্ৰী হৈ গ'ল, আৰু টিকেট বহুত কম আছে। যদিহে আপোনালোকে যদি ল'ব বিচাৰিছে, কম সময়ৰ ভিতৰতে টিকেট লৈ লওক, কাৰণ কিয়নো প্ৰতিযোগিতা আৰম্ভ হ'বলৈ আৰু মাজত মাথো কেইটামান দিন আছে, আৰু 9-10 দিন আছে। 9-10টা দিন আছে। এটা কথা আছে, তাতো আমি খালি 2 তাৰিখ মানলৈকেহে আমি টিকেট বিক্ৰী কৰিম। তাৰপাছত ধৰক আমাৰ টিকেট একেবাৰে টিকেট অফ কৰাই দিব আপোনালোকৰ। আৰু এইফালে দেখিবলৈ পাইছে আগত মই ফিচাৰী দেখালোঁ, আৰু এইফালে দেখিবলৈ পাইছে এইটো এটা ফিচাৰী। দুটাকৈ ফিচাৰী আছে, কাৰণ 300, 350, 400 মানুহ অহা কথা আছে। আৰু চাফ চিকুণো কৰা হ'ব। আৰু তাৰ আগতে আপোনালোকে টিকেট লৈ লওক, কিয়নো টিকেট পিছত নাপাবগে ন? নাপায়, টিকট আৰু নাপায়। আমাৰ প্ৰায় বুকিং হৈছে, কাৰণ টিকেটৰ এটা লিমিট আছে, আৰু সেই লিমিটটো পাৰ হোৱাৰ পিছত টিকেট বিচাৰিলেও নাপায়। আৰু সেয়েহে কণ্টেক্ট নম্বৰ ইয়াতে দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰক, এওঁলোকৰ পৰা টিকেট ক্ৰয় কৰক। আৰু যিহেতু ইয়াত বৰশী টোপাবলৈ আহিব ন, আৰু ইয়াত নিয়ম নীতি কিবা আছেনে? নিয়ম নীতিখিনি আছে, এই ভাইটিয়ে কৈ দিব। কেনেধৰণৰ নিয়ম নীতি? নিয়ম নীতি আপোনালোকে ধৰি লওক, বৰশী যিখিনি সামগ্ৰী লাগে বৰশী পাবলৈ সকলোখিনি নিজে আনিব লাগিব। আৰু বৰশী যোনটো ডাং লগাই বৰশী পাই যায়, সেই বৰশীটোৱে হ'ব। ডাং লগাই যিটো আমাৰ খাটি অসমীয়া বৰশী। আৰু কিছুমানে যে যোনটো গেলা লগাই নে কি কয় আমাৰ গাঁৱলীয়া ভাষাত, গেলা, এই ৰছী লগাই দলিয়াটো সেইটো নহ'ব। গেলা বৰশী যদি আপোনালোকে আনে, তেনেহ'লে গেলা বৰশী ইয়াত নহ'ব। যিটো আমাৰ খাটি অসমীয়া বৰশী বুলি কয়, সেইটো হ'লে হ'ব। আৰু যিটো ফিচিং বৰশী যে মাৰ্কেটত যে পায়, সেইটো হ'ব। আৰু আপোনালোকে লৈ আনক, আৰু ইয়াৰ পৰা ধুনীয়াকৈ মাছ, সকলোতকৈ ডাঙৰ মাছটো উঠাবলৈ চেষ্টা কৰক। আৰু নগদ 1 লাখ টকা। আৰু সেইটো যদি নোৱাৰে, তাৰপিছত আকৌ দ্বিতীয় পুৰস্কাৰ আছে। আৰু আপোনালোকে প্ৰথমটো নোৱাৰিলে দ্বিতীয়টো লৈ যাওক, দ্বিতীয়টো নোৱাৰিলে তৃতীয়টো লৈ যাওক। আৰু বহুতো পুৰস্কাৰ আছে আপোনালোকৰ মাজলৈ। আৰু যিহেতু দুৰ্গা পূজা আজি দুৰ্গা পূজা খতমেই হ'ব বুলি ক'ব পাৰি। আৰু দুৰ্গা পূজা যিহেতু খতম হ'ব, দুৰ্গা পূজাৰ পিছৰে পৰা আপোনালোকে টিকেট একদম কণ্টিনিউ ল'বলৈ চেষ্টা কৰক, কিয়নো টিকেট একেবাৰে কম হৈ আছে। মই বাৰে বাৰে একেষাৰ কথাকে ক'বলগীয়া হৈছে, কিয়নো গমটো পাইছে টিকেট পিছত নাপালে আকৌ পিছত ধৰক বহুত মানুহ আহি গ'লে আকৌ ঘূৰি গ'লে আমাৰে বেয়া লাগিব। সেইটো এটা কথা। আজিকালি চিটটো অলপ কম আছে। পুখুৰীটো সৰু, মানে সৰু নহয়, আৰু মানুহ যদি অত্যন্ত হৈ যায় এনে অলপ সৰু যেনে। আৰু বৰশী টোপোৱাৰ লগতে এক্সট্ৰা মানুহ আহিব, আৰু সেয়েহে জেগা কমিব। সহযোগী এজন আমি দিম লগত, আৰু তাতকৈ বাকী কেইজনে দৰ্শক হিচাপে চাব পাৰিব। একেবাৰে আমাৰ অচিনাকি হৈও চিনাকি অসমৰ একদম চুকে কোণে ইমূৰে সিমূৰে চিনি পোৱা আমাৰ মৰমৰ ভাইটিটোক আমি একদম দিবলৈ একো নাই, একদম অন্তৰৰ পৰা মৰম যাচিছো। এইখনতকে আৰু একো ডাঙৰ হ'ব নোৱাৰে। এখন
ফুলাম গামোচা দেই ধন্যবাদ আহি দেই। থাকিবা আমাৰ এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত আগভাগ ল'ব আৰু লাগিব এইখিনিতে মই জনাওঁ যে মই যিহেতু এইটো জোনবাই ক্লাব বুলি কয় গাঁৱৰ অঞ্চলত মায়ে আজিকালি বুলিয়ে নহয় আগৰ পৰা ক্লাব চলি আহিছে আপোনালোকেতো জানেই আৰু গাঁৱৰ বিভিন্ন ধৰণৰ কাম যেনে আপোনাৰ গাঁৱত কিছুমান ধৰক ৰাস্তাই বেয়া হৈ আছে ক'ৰবাত বা পুলে এটা ভাঙি আছে তেওঁলোকে নিৰ্মাণ কৰাটো মানে অলপ সহায় কৰে আৰু যিহেতু লটাৰীখন খেলাইছে বহুতে ভাবিব লটাৰীখন খেলাইছে কিবা এটা পাব আৰু সেইটো যিটো পাবলগীয়া টকা নিজৰ কাৰণেও কিবা এটা ৰাখি আৰু যিখিনি বাচি যাব টকা আৰু সেইখিনি ৰাইজৰ কামতে তেওঁলোকে খটাবলৈ চেষ্টা কৰিছে আৰু সেয়েহে কৈছোঁ অসমবাসী ৰাইজক আৰু আপোনালোকেও আগুৱাই যাবলৈ এওঁলোকক প্ৰেৰণা দিয়ক আৰু যাতে তেওঁলোক আগুৱাই যায় আৰু ৰাইজৰ সৈতে কাম কৰি যায়